বজাৰৰ এলেহুৱা চব্জিবিলাক খাই আমি কেনেকৈনো চোকা হ'ম যিবিলাক চব্জিক টোপনিৰ পৰা জগাবলৈ দোকানীয়ে 10 মিনিটৰ মূৰে মূৰে পানী ছটিয়াই থাকে 1500 কোটি টকা দিও ৰতন টাটা ইমান ফটো উঠা নাই যিমান 2 কেজি চাউল দি মানুহে ফটো উঠি আছে স্ত্ৰী আৰু স্ত্ৰীৰ মাজত তামান মিল আছে স্ত্ৰী গৰম হলে কাপোৰ সিধা স্ত্ৰী গৰম হলে স্বামী সিধা ইমান ডাঙৰ হলো যদিও এতিয়ালৈকে সিংগুলেই আছো সালা কবি কবি এনেকুৱা লাগতা হে আপুনি সলমান খান হে মোদাহি যদি মোৰ হাতত সৰকাৰ থকা হলে দেশৰ নক্সায়ে হলনি কৰি দিলো হয় পত্নী প্ৰথমতে নিজৰ পায়জামাটো হলাই লওক ৰাতিপুৱাৰ পৰা মোৰ চাদৰ পিন্ধি আছে You've never made that noise. ভাগ্যৰে কপালত মুটি আছে মই খাম বুলি মচি আছো আজি মই দুখিয়া কাৰণে মোৰ জেপত ৰুমাল এখনো নাই যেতিয়া ধনী হম তিৰপাল লৈ ঘূৰিম No, 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 no. কিছুমান ছোৱালীয়ে পৰীক্ষা দিবলৈ এনেকৈ সাজি কাচি যায় যে নিজেতো ফেইল কৰিবই লগতে 10-12টা ল'ৰাকো ফেইল কৰাব যিটো সময়ত আইপিএলৰ স্কোৰ চাব লাগিছিল সেইটো সময়ত কৰোনাৰ স্কোৰ চাই আছো চালা ইয়াতো মুম্বাই ইণ্ডিয়ানছ টপত আছে মোৰ তাত ইমানেই ষ্টে হোম বুলি মেছেজ আহি আছে যেন সকলো সমস্যাৰ মূল ঘাই মইহে শেষ বাৰৰ বাবে সুধিছো Music. ধুলিয়া লুৰাটো কিনো হ'ল ও বাইদেউ এইটো ড্ৰাইভাৰৰ জাগা ড্ৰাইভাৰক কোৱা পিছৰ বাছত আহিবলৈ বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক Subscribe right here. হাঁহ মাংস ব্ৰইলাৰ মাংস ছাগলী মাংস লোকেল কুকুৰা মাংস গাহৰি 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 মাংস গাহৰি 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 মাংস গাহৰি